नोगोर निगम बिसायख'थिया खाथिनिफ्राय खाथि सफैबाय। नोगोर निगम बिसायख'थिखौ लानानै सापराव रथि महारथि राजखान्थि दैदेनगिरिफोरा होंगो दोंगो जानायखौ नुनो मोन्दों। दिनै सापराव सा 10 बिजाथिफोरनि थाखाय बिसायख'थि फोसावदिंनो थाखाय आसाम बिजेपिनि आफादगिरि भवेश कलिताया बाहागो लादों। মই কেইবাদিনো ধৰি অসমৰ বিভিন্ন প্ৰান্তত এই পৌৰসভা নিৰ্বাচনৰ কাৰণে বিভিন্ন পৌৰসভালৈ গৈছোঁ। পৌৰসভা অঞ্চলৰ ৰাইজৰ সন্মানৰ ভোটাৰ ৰাইজৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ সঁহাৰি দেখিছোঁ। ৮০খন পৌৰসভাত যি নিৰ্বাচন হ'বলৈ গৈ আছে অহা 6 তাৰিখে, ঠিক তেনে ধুবুৰী জিলাৰো ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাচীপাৰা, চাপৰ, চাপতগ্ৰাম আটাইকেইখন পৌৰসভাই এইবেলি ভাৰতীয় জনতা পাৰ্টি দখল কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে তাৰ উমান আপোনালোকেও পাইছে যে সন্মানৰ পৌৰসভা এলেকাৰ ৰাইজ, ভোটাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থিয় হৈছে। দল মত নিৰ্বিশেষে, সম্প্ৰদায়, জাতি জনগোষ্ঠী নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টিৰ লগত থিয় হৈছে। ভুৱন গাম ডাঙৰীয়াই মাজুলীবাসীৰ কাৰণে যি কৰিছে, যোৱা দিনকেইটাত লুৰিণজ্যোতি গগৈয়ে কি কৰিছে তেওঁৰ তাত সংগঠনে নাই, তেওঁ ছিকিউৰিটি ফৰবিট হ'ব। ফুলজাউৰি ভাষণৰ কাম নাইতো, হাল্লা চিল্লা কৰা মানুহ ভাল নাপায়, কাম কৰা মানুহে ভাল পায়। ভুৱন গাম ডাঙৰীয়াই মাজুলী সমষ্টিৰ কাৰণে কাম কৰি আছে আৰু বিপুল ভোটত নিৰ্বাচিত হ'ব, দেখিবলৈ পাব কিদৰে কাম কৰে। ভাষণৰ ফুলৰাজি মাৰিলে কি হ'ব, তেওঁ নিজে হাৰি থাকিল, তাকো পৰাজিত কেণ্ডিডেটৰ কাৰণে আনিছে, তাকো বেলেগৰ পৰা আনিছে। কিন্তু ভুৱন গাম এজন জনগোষ্ঠী হয়, তেওঁ সেই মিচিং সম্প্ৰদায়ৰ হয়, তেওঁ তাত কাম কৰি আছে সেই মিচিং নন মিচিঙৰ কাৰণে, আৰু সেইকাৰণে তাৰ ৰাইজে আঁকোৱালি লৈছে। তেওঁৰ যিজন প্ৰাৰ্থী হয় ভাষণ দিব জানে কিন্তু তেওঁৰ ভোটাৰ নাই, তেওঁৰ অনুগামী নাই, তেওঁৰ ৱাৰ্কাৰ নাই, সংগঠন নাই। তো ডিফাৰেঞ্চটো ক'ত থাকিল তেওঁকে সুধিবচোন আপুনি। আৰম্ভ হৈছে না আপোনাৰ কোনোবা চেনেল, আপোনাৰ চেনেল যোগে বোধহয় প্ৰকাশ হৈছে, সকলো পেপাৰ ওলাই আছে, এডভাৰটাইজ ওলাই আছে, পুলিচৰ ৰিক্ৰুটমেণ্ট, টেটৰ ৰিক্ৰুটমেণ্ট, গোটেইখিনি কাম চলিছে। ইতিমধ্যে প্ৰায় 55,000ৰ কাৰণে এডভাৰটাইজ হৈ গৈছে বিভিন্ন ডিপাৰ্টমেণ্টৰ, বাকীটো ওলাই যাব। এটা নিয়ম থাকে, সেই নিয়মৰ আওতাত গোটেইখিনি কাম হয়। ৰুলছে ফ'ল' কৰিব, এডভাৰটাইজে ফ'ল' নকৰেতো, ৰুলছ মতে কামখিনি হৈ যাব। আৰু নিশ্চিত মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এটা এটাকৈ হিচাপ কৰি দিব, সেইদিনাখন আপুনি হিচাপটো ল'ব 1 লাখৰ যদি কম হয়, হ'ব। আগৰখিনি ভুল আছিল নেকি তেনেহ'লে? মই ভুল থকা বুলি কোৱা নাই, আমি কৈছোঁ কি যে 1 লাখ নিযুক্তি দিয়া হ'ব, চৰকাৰখনে দিয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু হিচাপ কৰি দিব, আপুনি হিচাপটো ল'ব যেতিয়া সময় হ'ব।